কিয় মুছলমানসকলে গাহৰিৰ মাংস নাখায়? ইছলামত কিয় গাহৰি মাংস খোৱাটো নিষিদ্ধ? আপুনি বাৰু জানেনে ইছলামত মাংস খোৱাটো জায়েজ বুলি গণ্য কৰা হয়, কিন্তু ইয়াত কিছুমান চৰ্ত আছে যে তেওঁলোকে কি খাব পাৰে আৰু কি খাব নোৱাৰে। মুছলমানসকলৰ বাবে খোৱা, শুৱা, উঠা, বহা, শুই যোৱা, খোজ কঢ়াৰ ধৰণতো ইছলামত সকলোবোৰ কোৱা হৈছে। আৰু অধিকাংশ মুছলমানে ইছলামৰ মাজত জীৱন পাৰ কৰাটো চূড়ান্ত কৰ্তব্য বুলি গণ্য কৰে আৰু ইয়াত তেওঁলোকে নিজৰ বাবে মংগলো বিচাৰে। আল্লাহে মুছলমানসকলক এটা ক্লাছী বিজ্ঞানো দিছে, যিবোৰ কথা আজি বিজ্ঞানে আমাক শিকাইছে। মুছলমানসকলে সেইবোৰ কথা বহু আগৰ পৰাই জানে, কাৰণ আজিৰ বৈজ্ঞানিক যুগত আমি ক'ব পাৰোঁ কোনটো কথা আমাৰ বাবে ভাল আৰু কোনটো বেয়া, আমাৰ বাবে ক্ষতিকাৰক কি বাৰু। ইছলামত গাহৰি মাংস খোৱাটো কিয় হাৰাম বুলি গণ্য কৰা হয়, সেই বিষয়ে আজি বিজ্ঞানসন্মত তথ্যও দিছে মুছলমানসকলে। কুৰআনৰ আয়াতবোৰে এই কথাবোৰেই সোঁৱৰাই দিয়ে। মুছলমানসকলৰ আটাইতকৈ পবিত্ৰ পুথি কুৰআন শ্বৰীফৰ সূৰা 2 আয়াত 173, সূৰা 5 আয়াত 3, সূৰা 6 আয়াত 145, 16 নং সূৰা 115 নং আয়াতত স্পষ্ট আদেশ দিয়া হৈছে যে তেওঁলোকে এনে কোনো জন্তু মাৰিব নালাগে আৰু এনে মাংস খাব নোৱাৰে যিটো হালাল নহয় আৰু যিটো জিম্বা হোৱা নাই। মুছলমানসকলৰ বাবে এই জীৱ জন্তুবোৰ হাৰাম। কুৰআনত উল্লেখ কৰা হৈছে যে মৰা জীৱ জন্তুৰ মাংস খোৱাটো হাৰাম বুলি গণ্য কৰা হয়। যদি কোনো প্ৰকাৰে জন্তুটোৰ মৃত্যু হৈছে, দুৰ্ঘটনা হৈছে, ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে, তেন্তে আল্লাহৰ নামত হত্যা নকৰা যিকোনো প্ৰকাৰৰ জন্তু খোৱাটো নিষিদ্ধ। ইয়াৰ কিছুমান বৈজ্ঞানিক কাৰণো আছে। গাহৰিৰ মাংস খালে আপোনাৰ শৰীৰত 72 বিধ ৰোগ হ'ব পাৰে। এই কথা নিশ্চিত কৰি বিজ্ঞানেও ইয়াক খাবলৈ অস্বীকাৰ কৰিছে। আশ্চৰ্যজনক কথাটো হ'ল এই কথা কুৰআন পাকে প্ৰায় 1400 বছৰ পূৰ্বেই কৈছিল। কুৰআনে গাহৰিক হাৰাম হিচাপে নিষিদ্ধ কৰিছে। বিজ্ঞানীসকলে লগতে কয় যে ইয়াত এনিয়াম ছলিয়াম নামৰ এবিধ বেক্টেৰিয়া থাকে, যিয়ে আপোনাৰ মগজুত পোনপটীয়াকৈ আক্ৰমণ কৰিব পাৰে। ইয়াৰ ফলত মানসিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি এই বেক্টেৰিয়া আপোনাৰ চকুত উপনীত হয়, তেন্তে আপোনাৰ চকুৰ পোহৰ কমি যোৱাৰ আশংকা হ'ব পাৰে। যদি ই আপোনাৰ পেটত সোমায়, তেন্তে আপোনাৰ পেটৰ বাবেও বিপদজনক হ'ব পাৰে। নিউজ ডেস্ক, আছামিজ নিউজ 24।